এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ হুজাইত টিউচন শিক্ষকৰ কুকাণ্ড আৰু টিউচনত পঢ়ুৱা সুযোগত ছাত্ৰীক ধৰ্ষণ আৰু শিক্ষকজন বিদ্যানগৰৰ বিশ্বজিৎ দাস আৰু ধৃত শিক্ষকজন নিউটন স্কুলত কৰি আছিল শিক্ষকতা কিন্তু দুদিন পূৰ্বে স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল শিক্ষকজনক আৰু কিশোৰীগৰাকীৰ সৈতে কৰা অসৎ কামৰ ভিডিঅ' ভাইৰেল হোৱাত ৰাইজে লম্পট শিক্ষকটোক দিছে লপাথপা আৰু বৰ্তমান হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলাই আছে মাৰাথন জেৰা আৰু ক'ব লাগিব এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব হোজাইত টিউচন শিক্ষকৰ এবাৰ কুকাণ্ড ৰাজ্যত যেহেতু যোৱাকালি ঢিঙত যি কাণ্ড সংঘটিত হয় জঘন্য কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে তাৰ পিছতে আকৌ আহি পৰিছে এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ এবাৰ হোজাইত টিউচন শিক্ষকৰ এবাৰ কুকাণ্ড আৰু টিউচনত পঢ়ুৱা সুযোগত ছাত্ৰীক ধৰ্ষণ আৰু শিক্ষকজন বিদ্যানগৰৰ বিশ্বজিৎ দাস আৰু ধৃত শিক্ষকজন নিউটন স্কুলত কৰি আছিল শিক্ষকতা কিন্তু দুদিন পূৰ্বে স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল শিক্ষকজনক আৰু কিশোৰীগৰাকীৰ সৈতে কৰা অসৎ কামৰ ভিডিঅ' ভাইৰেল হোৱাত ৰাইজে লম্পট শিক্ষকটোক দিছে লপাথপা বৰ্তমান হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলাই আছে মাৰাথন জেৰা এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব হোজাইত টিউচন শিক্ষকৰ এবাৰ কুকাণ্ড আৰু টিউচনত পঢ়ুৱা সুযোগত ছাত্ৰীক ধৰ্ষণ আৰু শিক্ষকজন বিদ্যানগৰৰ বিশ্বজিৎ দাস আৰু ধৃত শিক্ষকজন নিউটন স্কুলত কৰি আছিল শিক্ষকতা কিন্তু দুদিন পূৰ্বে স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল শিক্ষকজনক আমি ভিজুৱেল আমাৰ এক্সক্লুচিভ ভিজুৱেল আমি দেখুৱাবলৈ চেষ্টা কৰিছো নামটো কি তুমি আগতো এনেকৈ কৰিলা তুমি আগতো কৰিছিলা তুমি এনেকুৱা আগতো কৰিছিলা তুমি টিউচনৰ ছাত্ৰক তুমি আগতো কৰিছিলা গীতামন্দিৰ ব্যৱহাৰ কৰিলা আকৌ দ্বিতীয়বাৰ তুমি কৰিলা এনেকুৱা ঘটনা কি নাম তোমাৰ নামটো কি নাম কোনটো স্কুলত কৰি আছা তুমি এতিয়া নামটো কোৱা হ'ব পৰা নাই কি টিউচন কৰিছিলা ছোৱালীজনী ভিডিঅ'টো ভাইৰেল কৰিছা নে কি কিমান টকা ডিমাণ্ড দিছিলা সেইটো কোৱা কিমান টকা ডিমাণ্ড দিছিলা সঁচা কথা কোৱা তুমি কাপোৰটো খুলি দিয়া তুমি আগতো এনেকৈ কৰিছা আকৌ দ্বিতীয়বাৰ আকৌ কৰি আছা চক আজি যোৱাকালি ঢিঙত যি চাঞ্চল্যকৰ মানে দলবদ্ধ দৰ্শন কাণ্ড সংঘটিত হৈছিল সেই দৰ্শন কাণ্ডৰ আজি দ্বিতীয় দিনা আৰু সেই একে সময়তে আজি হোজাই চহৰত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সেই ঘটনা মতে দেখা গৈছে যে এটা ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষক বিশ্বজিৎ দাস নামৰ তেখেতে এগৰাকী শিশুক মানে ৰেপ কৰাৰ যি ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ' ভাইৰেল চাই বা আমি প্ৰত্যক্ষ কৰি বা শুনি আচৰিত হৈ গৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ দৰে এটা পবিত্ৰ কৰ্ম কৰি থকা এজন ব্যক্তিয়ে এই ধৰণৰ কাম সংঘটিত কৰিব পাৰিলে এই সংক্ৰান্তত মই নিজে ভুক্তভোগী কাৰণ মোৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ত মোৰ পৰিয়ালৰ সন্তান বা ভতিজা ভগিনী সেই বিদ্যালয়ত পঢ়ে আজিৰ পৰা প্ৰায় ছমাহ পূৰ্বে এই এক অভিযোগ বেড টাচ কৰাৰ এক অভিযোগ মই বিদ্যালয় কৰ্তৃপক্ষক দিছিলোঁ আৰু মই ভুল বুলি ভাবি মোৰ নিজৰ সন্তানকে উল্টা ধমকি দিছিলোঁ আওকাণ কৰিছিলোঁ যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে কিন্তু আজি স্পষ্ট প্ৰমাণিত হ'ল যে মোৰ পৰিয়ালৰ সন্তানসকলে যি অভিযোগ দিছিল সেই অভিযোগ সত্য আছিল গতিকে এই ধৰণৰ নৰপিশাচক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ ব্যক্তিক সোনকালে চাৰ্জশ্বিট দি কাষ্টডিয়েল ট্ৰায়েলৰ উপৰিও ফাঁচীৰ দাবী জনালোঁ নাই নিশ্চয় এইজন ব্যক্তিৰ মোৰ আমাৰ ঘৰৰ সন্তানসকলে আমাৰ ঘৰৰ পৰিয়ালৰ সন্তানসকলে আমাক অভিযোগ কৰিছিল কিন্তু আমি লাইটলি লৈছোঁ কথাটো যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে ওলোটাই মই নিজেই সিহঁতক দাবী ধমকি দিছিলোঁ দিয়াৰ উপৰিও মই মনে মনা নাছিল মই গৈ অধ্যক্ষক যিজন ট্ৰাষ্টি আছিল ট্ৰাষ্টিক মুকুল বৰা তেখেতক মই নিজে কৈছিলোঁ কথাখিনি অৱগত কৰিছিলোঁ আৰু কৰি মোৰ পৰিয়ালৰ সন্তানসকলক উল্টা মই দাবী ধমকি দি এইজন শিক্ষকৰ ওচৰত ক্ষমা বিচাৰাই মই লৈ আহিছিলোঁ কিন্তু আজি প্ৰমাণিত হ'ল যে এইজন ব্যক্তি সঁচাই লম্পট ব্যক্তি আৰু এই ধৰণৰ ব্যক্তি কোনো বিদ্যালয়ত স্থান দিব নালাগে আৰু বিশেষকৈ আজি মই আৰু আন এটা কথা গম পালোঁ যে হোজাই চহৰত বিভিন্ন টিউচন চেণ্টাৰবোৰ আছে বা বিভিন্ন PG আছে হোষ্টেল আছে এইবোৰৰ সন্মুখত কিছুমান ষ্ট্ৰীট ৰৌডী ল'ৰাবোৰে
গৈ আতংকৰ সৃষ্টি কৰিছে, ছোৱালীবোৰক ইপটিজিং কৰি আছে, মানে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। আজিৰ পৰা ঠিক মানে ছমাহ পূৰ্বে দেখা গৈছে যে হোজাই ফায়াৰ ছাৰ্ভিচৰো এজন ব্যক্তি মানে কৰ্মচাৰী এই ধৰণৰ কাণ্ডত জড়িত হৈ আছিল আৰু তেখেতক হোজাই আৰক্ষীয়ে জেল হাজতত পঠিয়াই দিয়া হৈছে। গতিকে মই এই ক্ষেত্ৰত হোজাই আৰক্ষী অধীক্ষক মহোদয়ক মানে বিনম্ৰতাৰে আহ্বান জনাম যে এই ক্ষেত্ৰত ৰাতিপুৱা 6টাৰ পৰা মানে ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে আৰু সন্ধিয়া 5টাৰ পৰা ৰাতি 9টালৈকে যাতে ছাত্ৰীসকল য'ত টিউশ্যন চেণ্টাৰবোৰ আছে মানে সেই এৰিয়াবোৰৰ তালিকা তেখেতসকলে মানে প্ৰস্তুত কৰি সেই এৰিয়াবোৰক বিশেষকৈ ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে।